নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকাই videoট ফাৰ্মৰ পৰা আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে, চাওক, এইটো এটা বিটেলৰ মেল, যাৰ বয়স বৰ্তমান 10 মাহ। এই মেল ছাগলীটো মই আজি আমাৰ ফাৰ্মৰ পৰা বিক্ৰী কৰিছোঁ এখন নতুন ফাৰ্মলৈ। তেখেতে বিটেল ছাগলীটোৰে আমাৰ অসমৰ থলুৱা প্ৰজাতিৰ ছাগলীৰ লগত ক্ৰছ কৰাই এটা উন্নত জাতৰ F1 F2 ছাগলী পোৱালি উৎপাদন কৰাৰ লক্ষ্যৰে এই ছাগলীটো আমাৰ ফাৰ্মৰ পৰা লৈছে। চাওক, কোৱালিটি চাওক কেনেকুৱা, এটা ব্লেক এণ্ড হোৱাইট অৰ্থাৎ চেৰা কালাৰ ছাগলী। বৰ্তমান 10 মাহ হৈছে ইয়াৰ বয়স। এই ছাগলীটো মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ পঠাইছোঁ। আজি বাছেৰে পঠাম, আপোনালোকক তাৰ ভিডিঅ' দেখাইছোঁ। চাওক, আমি বাছত কেনেদৰে ছাগলী পঠাওঁ তাৰ এটা চমু আভাস আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। চাওক, কিমান সুন্দৰভাৱে এটা আহল বহল ডিগিত আমি ছাগলী এনেদৰে পঠাওঁ, যাতে অলপো অসুবিধা নোপোৱাকৈ ছাগলীটো গন্তব্যস্থান পায়গৈ, বা বাছত নিওঁতে কিবা অলপো যাতে একো অসুবিধা নহয় তাৰ আমি সম্পূৰ্ণ ব্যৱস্থা লওঁ। আৰু এইটো আমাৰ নিজৰ ৰিক্সত থাকে। যেতিয়ালৈকে ছাগলীটো নতুন ফাৰ্মখনৰ মানুহজনৰ হাতত নপৰেগৈ, তেতিয়ালৈকে আমাৰ নিজৰ ৰিক্সত থাকে। কিবা অসুবিধা হ'লে আমি নিজেই সেইটো দায়িত্ব লওঁ। তো আজিলৈ ইমানখিনিয়ে বন্ধু, ধন্যবাদ।